গুড মৰ্নিং সকলোকে। আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্ট পুৰি আৰু তৰকাৰী বনাম বুলি ভাবিছোঁ। আপোনালোকে জানে সকলোৱে মই মোৰ নিজৰ পদ্ধতিত একদম সাধাৰণভাৱে বনাম, তাকে অকণমান দেখুৱাব বিচাৰিছোঁ। এয়া আটা লৈ লৈছোঁ, এয়া ক'লা জিৰা অকণমান লৈ লৈছোঁ, এয়া চুজি অকণমান দি দিছোঁ, যিহেতু পুৰি বনাম। আটাখিনি মঠি ল'ম গৰম পানীৰে, এইটো আপোনালোকে জানে। ইয়াক ধুনীয়াকৈ মঠি ল'লোঁ, 10 মিনিটৰ কাৰণে থৈ দিম। যিহেতু মই আলু তৰকাৰী বনাম, সেইকাৰণে আলুখিনি কাটি লওঁ। আলুখিনি কাটি লওঁ সৰু সৰুকৈ। সেইখিনি কটা হৈ গ'ল, এতিয়া প্ৰেছাৰ কুকাৰত দি দিম। ইয়াতে হালধি দিয়ে দিম মই। নিমখ দিছোঁ, ধনিয়া, জিৰা গুড়ি, পুৰিৰ লগত খাবলৈ জলকীয়াৰ চাটনি এটা বনাম। বহুত টেষ্টি লাগে এইটো খাবলৈ। বইল কৰি লৈছোঁ জলকীয়াখিনি। আলুখিনি এতিয়া কেৰাহীত দি দিম। এয়া নহৰু এটা, এই বইল কৰা জলকীয়াখিনি দি দিম। তেল অকণমান দি দিছোঁ, নিমখ। এতিয়া এইখিনি মিক্সিত পিচি লওঁ। এয়া হৈ গ'ল চাটনি। তৰকাৰীখিনি উতলি আছে, ইয়াত ভিনেগাৰ এচামুচ দিম, যিহেতু অকণমান টেঙা টেঙা ভাৱ হ'লে খাই ভাল লাগে। এচামুচ ভিনেগাৰ দি দিছোঁ আৰু অকণমান দি দিওঁ। আলুখিনি অকণমান ভাঙি দিম, তেতিয়াহে খাবলৈ ভাল লাগে। এয়া হৈ গ'ল আলু তৰকাৰী।